আপুনি কলে যাব কাজিৰঙা জীপ চাফাৰী কৰিবলৈ আহিছোঁ MLF ষ্টাইলৰ মানে কোম্পানীৰ পৰিয়ালৰ তৰফৰ পৰা আপুনি বাঘ চাম বুলি আহিছে বাঘ চাম আহিছোঁ বাঘ গঁড় আইডি প্ৰুফ এটা দিয়ক আইডি প্ৰুফ এটা লাগে আৰু আপুনি কি চাবলৈ আহিছে 61 মই বাঘ সিংহ গড় বিলাক যি পাওঁ সেইটোৱে চাবলৈ আহিছোঁ ফাৰ্ষ্ট টাইম মই এইটো ৱেব মিডিয়াৰ পৰা আহিলোঁ মোৰ চেনেলটো এতিয়া নাম প্ৰকাশ কৰিব নোৱাৰোঁ কিন্তু চলি আছে আমি নিজেও এটা বাঘ সিংহ ঠিকেই হয় আমি খালি আপুনি এটা বস্তু মন কৰিব এই আপুনি যে ওপৰত যে চামৰাটো লগাই দিছে যে চাব কেনেবাকৈ বাঘ আহি পানী ইয়াত সোমাই যাবহি পাৰে ঠিক আছে আপুনি কিবা ক'ব আমি MLF ষ্টাইলৰ পৰা ইয়াত জীপ চাফাৰী কৰিবলৈ আহিছোঁ খুব ভাল লাগিছে ধন্যবাদ বঢ়িয়া আপুনি হয় MLF ষ্টাইল যে নিজৰ জীৱন চিন্তা আৰু লগতে নিজৰ যিবোৰ আমি বিচাৰোঁ সেইবোৰ আমি ইয়াত পাইছোঁ আৰু আশা ৰাখিছোঁ ইয়াতকৈ ব্যতিক্ৰমী আমি দেখুৱাব চেষ্টা কৰিম আৰু আজি কাজিৰঙাত আমি উপস্থিত হৈছোঁ জীপ চাফাৰীৰ কাৰণে খুব ভাল লাগিছে ভেৰি এক্সাইটেড ইয়াহু জয় MLF ষ্টাইল আপুনি কিবা ক'ব নাই আপুনি মোক এটা প্ৰথমতে কওক আপুনি যে হেলমেটটো পিন্ধি আহিলে যে মানে ওপৰৰ পৰা পাতা চাতা পৰি ভাবিলে নেকি ঠিক আছে নহয় ইয়াত বাঘে চাগে আছে বুলি কৈছে সেইটো কাৰণে মানে ৰক্ষা কৰিছোঁ নহ'লে মাথাত মানে ইফালে ইফালে কৰি দিব পাৰে ঘৰত গৈ পেলাই মানুহে মোক চিনিব পাৰে সেই দেখি মই প্ৰটেকশ্যন কৰিছোঁ মাথাটো ঠিক আছে আৰু এজন ব্যক্তি আছে মই লাহে লাহে আহি আছোঁ তেখেতৰ ওচৰলৈ এতিয়া ওচৰ পালোহি কওকচোন জয় MLF ষ্টাইল আপুনি অকল এইটোৱে ক'লে MLF ষ্টাইল কোম্পানীৰ ফালৰ পৰা আমি সকলোৱে মিলি জীপ চাফাৰী কৰিবলৈ আহিছোঁ কোম্পানীৰ ফালৰ পৰা এটা কণ্টেষ্ট দিছিলে কণ্টেষ্ট এচিভাৰ এইসকল আমাৰ লগত চবে একেলগে আমি আজি জীপ চাফাৰী কাজিৰঙা জীপ চাফাৰী কৰি চাম প্ৰথমবাৰৰ বাবে আহিছোঁ খুব ভাল লাগিছে ঠিক আছে আপোনালোকে দেখি পাইছে আমাৰ দৰ্শকসকল ইয়াত দেখিছে আমাৰ দীঘলকৈ গাড়ীৰ লাইন আছে একদম ইটো মূৰলৈকে একদম লাষ্টলৈকে আছে মই গৈ আছোঁ যিকেইজন ব্যক্তিক মই হাতে ঢুকি পাওঁ ওচৰলৈ তো এগৰাকীক খুব দেখি আছোঁ উঠনি বা ফোনত খুবেই ব্যস্ত তেখেতৰ পৰা অলপ মতামত মই জানিব চেষ্টা কৰিম হয় কিবা ক'ব লাগিব নিশ্চয় নিশ্চয় আপুনি যে আহিছে এইখন যে আপুনি যে মাঘত দাড়ি গোচা লগাই আহিলে যে ইয়াৰ কাৰণটো কি আছিলে এইটো হৈছে কৰোণাৰ কাৰণে বৰ্তমান ল'বলৈ কৈছে কাৰণে লৈ আছোঁ মই একদম ফিট ষ্ট্ৰং গতিকে মই সেইবিলাক ভয় কৰা নাই কিন্তু ল'ব লাগে লৈছোঁ আৰু হয় এতিয়া যে আপুনি আহিছে যে ইয়ালৈ আপুনি ইয়াত কিহৰ কাৰণে আহিছে ইয়াত আমাৰ এটা কণ্টেষ্ট চলিছিলে কণ্টেষ্টত উইনাৰ হ'লোঁ আৰু জবৰদস্ত এটা প্ৰগ্ৰেম হয় গতিকে আহিছোঁ আৰু এনজয় কৰিম ফুল এনজয় তামাম ঠিক আছে এনজয় কৰক ঠিক আছে মই আৰু গৈ আছোঁ লাহে লাহে ইয়াত দুজনমান ব্যক্তি একো পাই আহিছোঁ ঠিক আছে মই সাংবাদিকজনৰ প্ৰতিক্ৰিয়াটো জানিব বিচাৰিছোঁ হয় হয় একচুৱেলি কি হয় মই এনেকৈ যদি ক'বলৈ যাওঁ আনিছোঁ মই এনেকৈ ক'ব বিচাৰোঁ আজি ধৰক আহিছোঁ মই প্ৰত্যেকজন ব্যক্তিৰ মতামত জানিব বিচাৰিছোঁ এইটো কাৰণে মানে ইয়াত কিয় আহিছে কেনেকৈ আহিছে আৰু তেখেতলোকৰ ইয়ালৈ অহা উদ্দেশ্য কি হয় আৰু আপোনাৰ উদ্দেশ্যটো মই উদ্দেশ্য হ'ল মই কেমেৰা কৰিবলৈ আহিছোঁ মোৰ অলৰেডি চলি আছে চেনেল মই এজন সাংবাদিক হিচাপে ইয়ালৈ আহিছোঁ আৰু দেখাবলৈ আহিছোঁ চেনেলৰ নামটো কৈ দিয়ক মই ছাবস্ক্ৰাইব মাৰি দিম সেইটো একচুৱেলি কি হয় মই এতিয়াতো আপোনাক প্ৰকাশ কৰিব নোৱাৰোঁ অলৰেডি চেনেল চলি আছে আপুনি চাব পাৰে আপুনি য'তে মাৰে তাতে চাব পাৰে ঠিক আছে হয় এজন ব্যক্তি খুবেই ওখ হৈ খাৰা হৈ আছে মই তেখেতৰ পৰা মতামত জানিব বিচাৰি আছোঁ কি মতামত জানিব বিচাৰে আপুনি যে ছাৰ ইমান চবতকৈ যে ওখ হৈ মানুহ যে আহিছে যে তো আপুনি কি ইয়াত যে মানে কি কিবা অসুবিধা হ'ব নেকি মানে চবতকৈ ওখকৈ আহিছে যে চব মানুহ বহি আহিছে আগফালে এনেধৰণৰ মেলা লাগি গৈছে যে মানে এতিয়া মোৰ চেহেৰাটো দাবি গৈছে সেইকাৰণে মই এনে কটীয়া মানুহ হয় তো নিজকে অলপ থিয় কৰি দিছোঁ যাতে চবে দেখি পায় ঠিক আছে আৰু খুব এনজয় কৰিবলৈ আহিছোঁ ঠিক আছে কাজিৰঙা চাবলৈ আহিছোঁ গড়ৰ লগত যুঁজ কৰিব আহিছোঁ তো মানে আৰু বাকী আপুনি মই একচুৱেলি কি হয় আজি আহিলোঁ আপোনালোকৰ সেই যে মতামতবিলাক জানিবৰ কাৰণে তো মই গোটেই ৰাইজৰ আগত প্ৰকাশ কৰিবৰ কাৰণে দেখুৱাবৰ কাৰণে আহিছোঁ ঠিক আছে তো মই এখিলা আহিছোঁ আৰু এগৰাকী ব্যক্তি আছে আমাৰ আপোনাৰ মতামত জনাব কাজিৰঙা ফুৰিবলৈ আহিলোঁ হয় আমাৰ MLF ষ্টাইলৰ আৰু আমাৰ মানে জীপ চাফাৰী আছিলে আৰু আজি প্ৰগ্ৰেমটো সেইটো কাৰণে আমি কাজিৰঙাতে জীপ চাফাৰী প্ৰগ্ৰেমত আহিছোঁ কাজিৰঙাত বাঘ চাম ভালুক চাম এশিঙীয়া গড় চাম বগা হাতী চাম হৰিণ চাম আৰু কি আছে আৰু মূল্যৱান কিছুমান সম্পদ আছে সেইবিলাক চাম আৰু ঠিক আছে তো শুভেচ্ছা থাকিলে আৰু এজন ব্যক্তি খোজকাঢ়ি ইতিমধ্যে আহি আছে আমাৰ ওচৰলৈ তো তেখেতৰ আজি নিজৰ মতামত প্ৰকাশ কৰিব আজি একচুৱেলি MLF ষ্টাইল প্লেটফৰ্মত থাকিলে চব পচিবল হয় আৰু আজিৰ সেই দিনটো MLF ষ্টাইলৰ যিটো ইউনিটি
ভিজন মিছন চব ওলাই পৰিল জয় এম আই লাইফষ্টাইল ঠিক আছে আজি দেখি পাইছে ইমান ধুনীয়াকৈ এখন দীঘলীয়া লাইন হৈ আহি আছে তো ঠিক মই এনেধৰণে ৰিপৰ্ট ল'বৰ কাৰণে আহি আছোঁ লাহে লাহে এতিয়া মই নিজৰ জীপ চাফাৰীত থিবলৈ বিচাৰিম এজন ব্যক্তি কি হ'ল জানো বাঘৰ ভয় দেখি পানি ইয়াতে বহি দিলে ভাগৰ লাগিছে অলপ জিৰণি লৈছোঁ হয় লাহে লাহে গৈ আছোঁ বলক একেলগে পামগৈ নিশ্চয় আমি সকলোৱে একেলগতে গৈ আছোঁ দেখিছে আমাৰ আগফালে পিছফালে দীঘলীয়া এটা লাইন আৰু যিসকল ব্যক্তি আজি আমাৰ লগত নাহিলে তো বহুত মিছ কৰিছে দেখিছে আৰু এজন ব্যক্তি আছে মোৰ ওচৰত খুবেই কেমেৰা ধৰি আছে তেখেতৰ পৰা এটা মতামত ল'ব বিচাৰিছোঁ বহুত ভাল লাগিছে তো এইটো আচলতে এম আই লাইফষ্টাইলৰ কামাল হয় তো আজিলৈকে আমি গোলাঘাটত মানুহ যদিও কাজিৰঙা যে চাব লাগে অনুভৱ কৰা নাছিলোঁ তো এই অনুভৱটো এম আই লাইফষ্টাইলে কৰোৱালে থেংকছ টু এম আই লাইফষ্টাইল জয় মাই লাইফষ্টাইল য়েছ থেংক ইউ ছাৰ কিবা কৈছে